মোর টেম্পু আছে, মোর টেম্পু দিয়া রিজার্ভ লৈ আহিল মোক। আহে নামে দি গেলো, তাৰপিছত মোক কয় যে টেংকি কেইটা লোড টেংকি লৈ যাওয়ার সময় ফোন কৰিম, তই আহিয়া লৈ যাব আর কি টেংকিবিলাক। তাৰপিছত মই এনেকা নাম্বাৰ দি গেলো। তাৰপিছত মই ঘৰত যোৱাৰ পাছত মোক ফোন দিলে, এই ৰাকিব যেন নাম ল'ৰাটো, সি ফোন কৰিলে, কয় এনেকা এনেকা মোৰ বাবা দেউতা তাত কিবা কৰে, চাকৰি কৰে গেছ এজেঞ্চিত, গেছ এজেঞ্চিত বেলতলিৰ গেছ এজেঞ্চিত চাকৰি কৰে। মই তাত তাৰ পৰা মানে বিলাকী গেছ দি আছো, দিবা পাৰো। মোক কৈছিলে 600 টকা, 600 টকাত আমি গেছ দিব পাৰো, তাহলে তই মোৰ মেমোবিলাক মাৰি যাই আছে, তই টেংকি লৈ আহ কিছু। মই দাদা মইতো এইবিলাক ঝামেলা কৰিব নোৱাৰো, নহয় তই আপ ডাউন গাড়ী ভাড়াটো তোকে দিম, বেলেগক আৰু কিয় দিব লাগে, তুই লৈ আহ। মই সেই ভাবিলো যে পাব্লিককো শুনালো, পাব্লিকে কয় যে এনেকা যদি হয় আমিও দিম, টেংকিবিলাক লৈ যা। পিছত মানে লৈ আহিলোঁ। তাৰ পিছত মানে সি মোক তাৰিখ দিলে, কয় এতিয়া 1 সপ্তাহৰ পিছত দোৱাৰ কথা ক'লে। দোৱাৰ পিছত মই ক'লোঁ যে দাদা টেংকিবিলাক দিয়ক। কয় নহয় মোৰ বাবাটোৰ কিবা এটা ভেজাল হৈছে, সেইটো মানে সমাধান হ'লে মই দি আছোঁ। কিমানটা টেংকি আছে? টেংকি মোৰ তাৰ পৰা দিছোঁ 40টো, আৰু আগত লৈ আহিছে 18টো, আৰু নয়াহাটৰ পৰা পিছতহে মই শুনা পালোঁ নয়াহাটৰ পৰা লৈছে 658টো লৈছে। তোমাৰ পৰা কিমানটা টেংকি লৈছে? মোৰ পৰা মোটামুটি 40টো লৈছে মোৰ পৰা।